हेलो बंधु बान्धवीসকল আপোনালোকক স্বাগতম জনাইছো আজি মোৰ এইটো নতুন ভিডিঅ'লৈ আজি ভিডিঅ'টো লৈ আহিছো আপোনালোকৰ সন্মুখত এছআৰটো একচুয়ালি কিহৰ কাৰণে হয় আৰু কাৰ কাৰণে কাৰ বাবে এছআৰটো আৰম্ভ কৰিছে আমাৰ ৰাজ্য চৰকাৰে আপোনালোকক আজি ধুনীয়াকৈ এ টু জেড বুজাই দিম প্লিজ ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু এটো এছআৰত কাৰ কি নথিপত্ৰ লাগিব কোনে ডিপুটাৰ হৈ যাব আপোনালোকক ধুনীয়াকৈ বুজাই দিম প্লিজ আপোনালোকে ভিডিঅ'টো লাইক কৰিবলৈ এটা শেয়াৰ কৰি দিব আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ বেল আইকনটো বাজি দিব নতুন ভিডিঅ' আপডেট পাব কাৰণে আপোনালোকে জানেনে এছআইআৰ এনআৰসি কিহৰ কাৰণে নহল আমাৰ অসমত আপোনালোকে যদি নাজানে তেনেহলে ভিডিঅ'টো শেষলৈকে চাই থাকিব মই শেষত আপোনালোকক যুক্তি সহকাৰে প্ৰমাণ সহকাৰে দেখাই দিম যে আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰি ফেলে ভিডিঅ'টো শেষলৈকে চাই থাকিব কাৰণ আমাৰ অসমত এছআৰ এইটো কাৰণে আৰম্ভ হ'ল যে বহুতো মৃত্যু মানুহে ভোটাৰ লিষ্টত নাম আছে কিন্তু ভোট কাটা নাই সেই কাৰণে যে যিবিলাক মানুহে মৃত্যু হৈছে সেইবিলাক মানুহৰ ভোটবিলাক কাটাৰ কাৰণে আৰু দুই নম্বৰতে যেফালে যিবিলাক মানুহৰ ভোট উঠা নাই এতিয়ালৈকে ভোট উঠাবৰ কাৰণে এতিয়া আহো আমি বলক মেইন পইণ্টলৈ আমাৰ ৰাজ্য চৰকাৰে কৈছে যে আমাৰ অসমত যিমান কি সংখ্যালঘু অৰ্থাৎ মাইনৰিটি মানুহ আছে সিহঁতৰ হাৰাশাস্তি থাকিব অসমত থাকা অৱস্থালৈকে আৰু সেইটো কাৰণে আমাৰ ৰাজ্য চৰকাৰে এছআৰটো আৰম্ভ কৰিছে সংখ্যালঘু অৰ্থাৎ মাইনৰিটি মানুহ হাৰাশাস্তি অৰ্থাৎ ডকুমেণ্টছ চাই পেলাই ভোটাৰ বনোৱাৰ কাৰণে আপোনালোকে নিশ্চয় জানে যে সংখ্যালঘু মানুহ বাহিৰে অন্য যিকোনো গোষ্ঠী মানুহ আছে সিহঁতৰ ওপৰত একো হাৰাশাস্তি নাই আৰু আপোনালোকে জানে নাই সিহঁতৰ কোনো কাগজৰ প্ৰয়োজন নাই আপোনালোকক মই কৈ দিছোঁ যে আমাৰ বেলেগ মানুহবিলাকক কিন্তু কোনো ধৰণৰ কাগজ জমা দিব নালাগে অসমৰ যিকোনো এছআৰ বা যিকোনো এটা বস্তুৰ কাৰণে আপোনালোকে কাগজ জমা দিব নালাগে আপোনালোকক ধুনীয়াকৈ ৰাজ্য চৰকাৰে বুজাই দিছে যে আপোনালোকক কোনো ধৰণৰ কাগজ নাচায় বা আপোনালোকৰ কাগজৰ কোনো ধৰণৰ দৰকাৰ নাই আপোনালোকে কাগজ জমা দিব নালাগে এইটো সিৰ্ফ সংখ্যালঘু মানুহৰ কাৰণেহে এছআৰটো আৰম্ভ কৰিছে আৰু এনআৰসিটো বন্ধ কৰি দিয়া হৈছে কাৰণ এনআৰসিত বহুত ধৰণৰ প্ৰব্লেম হৈ আছিল সংখ্যালঘু মানুহৰ বাহিৰে অন্য মানুহৰ বহুত প্ৰব্লেম হৈ আছে সেইকাৰণে এনআৰসি আৰু এছআইআৰ কাটি ফেলে এছআৰ আৰম্ভ দিছে আপোনালোকক ধুনীয়াকৈ এছআৰৰ বিষয়ে নিশ্চয় দেখাই দিম আপোনালোকে ধুনীয়াকৈ চাব পাৰিব বন্ধু বান্ধৱীসকল আপোনালোকে এতিয়ালৈকে যদি মোৰ ভিডিঅ'টো লাইক কৰা নাই প্লিজ লাইক কৰিবলৈ শ্বেয়াৰ কৰি দিয়ক আপোনালোকে ইয়াতে দেখা পাইছে যে ভিডিঅ'টো স্কিপ কৰি আপোনালোকে ধুনীয়াকৈ চাব পাৰে ইয়াতে কৈছে আপিল অনুক্ৰম নিৰ্বাচন পৰিয়াল বিৰোধীয়া ইয়াৰৰ সিদ্ধান্ত যেটো চূড়ান্ত সিদ্ধান্ত বুলি কৈ দিছে আপোনালোকে প্লিজ ভিডিঅ'টো ইমানে শ্বেয়াৰ কৰক যাতে আমাৰ অন্য জনগোষ্ঠী মানুহবিলাক চাই সিহঁতে নিশ্চিন্ত থাকিব পাৰে সিহঁতৰ কাগজ ইমানৰ যাতে সিহঁতে টেনশ্যন নলয় আপোনালোকে ভিডিঅ'টো বেছি শ্বেয়াৰ কৰি দিয়ক যাতে সংখ্যালঘু মানুহৰ বাহিৰে যিমান মানুহ আছে অৰ্থাৎ মাইনৰিটি মানুহৰ বাহিৰে যিমান মানুহ আমাৰ অসমত বসবাস কৰি আছে সিহঁতৰ যাতে কোনো ধৰণৰ কাগজৰ লৈ পেলাই কোনো ধৰণৰ টেনশ্যনত নপৰে আপোনালোকে ভিডিঅ'টো ইমানে বেছি শ্বেয়াৰ কৰি দিয়ক যাতে সিহঁতে কোনো ধৰণৰ টেনশ্যন নলয় আপোনালোকে ইয়াতে জানে এইটো এটা এনআৰসি অৰ্থাৎ এছআৰৰ নোটিছ সেইটো আপোনালোকে ভালকৈ ইয়াতে পঢ়ি চাব পাৰিব ইয়াতে কি দিয়া আছে দ্বিতীয় আপিল আছে আপোনাৰ মুখ্য নিৰ্বাচন বিষয়া CEO সিদ্ধান্ত চূড়ান্ত বুলি কৈ দিছে আপোনালোকে দ্বিতীয় আপিল কৰিব পাৰে কিন্তু যিবিলাকৰ ভোটাৰ তালিকাত নাম নাহে আৰু ভোটাৰ তালিকাৰ পৰা নাম কাটিব সংখ্যালঘু মানুহৰ এইটো কাৰণে কাৰণ সিহঁতৰ অলপ কিবা যদি মানে এটা ডকুমেণ্টছ কিবা প্ৰব্লেম পায় তেনেহ'লেহে সিহঁতৰ ভোটাৰ তালিকাৰ পৰা নামটো কাটিবলৈ দিব আপোনালোকে ভিডিঅ'টো ইমান বেছি শ্বেয়াৰ কৰক যাতে সকলো মানুহে ভিডিঅ'টো চাই পেলাই সাৱধান হৈ থাকে আৰু আমাৰ নেকি যিবিলাক নেকি সংখ্যালঘু মানুহৰ বাহিৰে যিবিলাক মানুহ আছে সিহঁতে যাতে ধুনীয়াকৈ একো টেনশ্যন নলয় ভিডিঅ'টো ইমান বেছি শ্বেয়াৰ কৰক যিমান পাৰে মানে শ্বেয়াৰ কৰি দিয়ক যাতে সিহঁতৰ একো প্ৰব্লেম নহয় ইয়াতে কি কৈছে বিশেষ সংশোধনী 2026 অসমৰ ৰাজ্য চৰকাৰে আপোনালোকে নিশ্চয় দেখা পাইছে কি আপোনালোকে ভিডিঅ'টো স্কিপ কৰি পেলাই চাব পাৰে আমাৰ হ'ল ভাৰতৰ এইটো ভোট কেন্দ্ৰ ভোটাৰ অৰ্থাৎ আপোনালোকে কৈছে যে ভাৰতত যিমান মানুহে আছে সংখ্যালঘু অৰ্থাৎ মাইনৰিটি মানুহৰ বাহিৰে সিহঁতৰ একো টেনশ্যন নাই আপোনালোকে ভিডিঅ'টো প্লিজ ইমানে শ্বেয়াৰ কৰি দিয়ক যাতে আমাৰ অন্য জনগোষ্ঠী বা সংখ্যালঘু মাইনৰিটি মানুহৰ বাহিৰে যিমান মানুহ আছে কোনো ধৰণৰ কাগজ লৈ পেলাই হেটেক নলয় আমাৰ ৰাজ্য চৰকাৰে কিন্তু ধুনীয়াকৈ সকলোকে কৈ দিছে যে যিমানকলৈকে আমাৰ ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰী আছে সিমানকলৈকে কিন্তু
মাইনৰিটি অৰ্থাৎ সংখ্যালঘু মানুহ কোনো শান্তি নাই আপোনালোকে নিশ্চয় নিউজবিলাক চাই আছে আৰু চাব পাৰিছে আপোনালোকক ধুনীয়াকৈ কৈ দিছোঁ বলক তেনেহ'লে আমি এতিয়া প্ৰমাণ কৰি দিওঁ যে NRC অৰ্থাৎ SIR কিয় নহ'ল আমাৰ অসমত ইয়াতে কৈছে যে SIR নকৰা যুক্তি অসমত SIR স্পেচিয়েল ইণ্টাৰনেশ্যনেল ৰিলেশ্যন জাৰি নকৰাৰ আঁৰৰ যুক্তি ব্যাখ্যা কৰি নিৰ্বাচন আয়োগৰ EC এগৰাকী জ্যেষ্ঠ বিষয়া কয় যে নাগৰিকত্ব নিৰ্ধাৰণৰ বাবে আইনী মাপকাঠি যাৰ ভিতৰত কাট অফ তাৰিখো আছে সেয়া অসমৰ বাবে দেশৰ আন অংশৰ তুলনাত বেলেগ লগতে 2019 চনত অসমৰ বাবে এখন ৰাষ্ট্ৰীয় নাগৰিকত্ব পঞ্জীয়ন NRC পৰ্যন্ত কৰা হৈছিল যদিও চূড়ান্ত তথা এতিয়া প্ৰকাশ হোৱা নাই আৰু উচ্চতম ন্যায়ালয়ত এই বিষয়টো বিচাৰধাৰা হৈ আছে এই সময়ছোৱাত SIR অনুষ্ঠিত কৰিলে SIR আৰু NRCৰ তথ্যৰ মাজত বিৰুদ্ধ সৃষ্টি হয় আপোনালোকক নিশ্চয় এইবাৰ মই প্ৰমাণ সহকাৰে দেখাই দিছোঁ কিহৰ কাৰণে আমাৰ অসমত SIR বা NRC নহ'ল আপোনালোকে নিশ্চয় দেখা পাইছে প্ৰমাণ সহকাৰে বন্ধু বান্ধৱীসকল ভিডিঅ'টো ইমানে বেছি শ্বেয়াৰ কৰি দি দিয়ক যাতে সকলো মানুহে ভিডিঅ'টো চাই মনৰ ভিতৰত উৎসাহ জাগে বা সিহঁতে ধুনীয়াকৈ বুজি পায় একচুৱেলি SIR কিহৰ কাৰণে নহ'ল আমাৰ অসমত আৰু SIRটো কিহৰ কাৰণে হ'ল আজিৰ ভিডিঅ'টো এনে বহুত দীঘলীয়া হৈছে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিব আকৌ দেখা হ'ব আপোনাৰ লগত নেক্সট এটা ভিডিঅ' লৈ আপোনালোকক সুখে থাকক ভালে থাকক অ'কে বাই বাই টাটা